Hey guys, welcome back to my channel. মই আজি গৈ আছো ডক্টৰৰ তাত আৰু মোৰ আজি এপইণ্টমেণ্ট আছে ডেণ্টিষ্টৰ তাত এণ্ড মই যাওঁ মোৰ দাঁতটো দেখাবৰ কাৰণে কাৰণ বহুত দিন হৈছে মোৰ দাঁতটো বিষ হৈ আছে ফাইনেলি গাড়ীটো আহি পাইছে এতিয়া আমি উঠো আৰু এই চব মোৰ কাজিন বাইদেউ ভাইটি এইপিনে ভাইটি চাইটি চব আছে আৰু বাইদেউবিলাক আছে আৰু এতিয়া যাওঁ আমি ডেণ্টিষ্টৰ তাত গৈ আছোঁ নিচা হয় তাই মোৰ বা নাম আৰু ইপিনে আছে অভিষেক এটা হাই বন্ধে হৈছে আছে ঠিক আছে নিচা বোলে এতিয়া নাহাহে কাৰণ তাত দাঁতটো ৱাছ কৰিব বোলে তাৰপিছতে বোলে হাঁহিব তাৰপিছত বোলে ফটো ক্লিক কৰিব আৰু মোৰ মানে অলপমান দাঁতটো বগাই আছোঁ আৰু তথাপিও আৰু মই এবাৰ চ' ফাইনেলি আমি পাই গ'লোঁ এতিয়া ডক্টৰ তাত এইটো নাৰেংগী লাষ্ট গেটত আছে আহাতো আহিছোঁ কিন্তু আৰু টাইম লাগিব বোলে চ' আমি এতিয়া খাবলৈ যাওঁ অলপ ভোক লাগি আছে বহুতখিনি এতিয়া আমি আহিছোঁ অৰিয়েণ্ট ৰেষ্টুৰেণ্ট কাৰণ তাত বহুতখিনি টাইম গৈছে চ' ভাবিছোঁ কিবা খাওঁ ভোকত মানে বাইদেউ বয়ফ্ৰেণ্ড বনোৱাৰ মানে নিচাক মানে বয়ফ্ৰেণ্ড বনোৱাৰ টিপছ দি আছে বেছি বা বাইদেউৰ কথা এতিয়া বাৰু এনজয় নকৰিলে কেতিয়া কৰিব বোলে বা এনেকুৱা বাইদেউ কট বাইনি হয়নে নিচা আমি বা এই নিচাক বয়ফ্ৰেণ্ড বনোৱাৰ টিপছ কৰি আছে চাও কি আছে দেখা পাই টেষ্টলি আপোনালোকে যদি ইয়াত আহে খাব পাৰিব চিকেন ড্ৰামষ্টিক ডাবল ড্ৰামষ্টিক 2 পিচ এটা মই ট্ৰাই কৰিছোঁ baru yang udah lagi pasti nomor Supri bawa ke bayi summer হৈ গ'ল এতিয়া মোৰটো বাৰু হৈ গৈছে নিচাৰো হৈ গৈছে আপোনালোকে ইয়াত আহিব পাৰে যদি আপোনালোকৰ কিবা দাঁতৰ প্ৰব্লেম থাকে আপোনালোকৰ দাঁতৰ কিবা প্ৰব্লেম থাকে জিকে কমপ্লেক্সত আহিব পাৰিব আপোনালোকে এতিয়া আমাৰ কামবোৰ কমপ্লিট হ'ল এতিয়া আমি ঘৰত গৈ আছোঁ চ' গাইজ ফাইনেলি মই আহি পাইছোঁ ঘৰত ৰুমৰ অৱস্থা নাই কাৰণ মই আজি যোনটো ড্ৰেছ লগাইছোঁ এই ড্ৰেছ চুজ কৰিব লাগে মই 5-6টা আই থিংক 5-6টা কাপোৰ মান মই চেঞ্জ কৰিছোঁ চাগে চাব পাৰে ইয়াত কিমানটা কাপোৰ মই এইখিনি চুজ কৰিছোঁ তো আৰু এইটো ড্ৰেছ মই ফাইনেল কৰিলোঁ দেন মই ক'ৰবাত গ'লে সদায় কনফিউজন মই কি লগাই যাম নাযাওঁ আজি এই ড্ৰেছটো লগাই চ' ফাইনেলি গাইজ মই আহি পাইছোঁ এণ্ড গা পা ধুলোঁ এতিয়া মই ফ্ৰেছ হৈ গ'ল বাৰু চ' মই মোৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ আৰু প্ৰায় মানুহে মোক কৈ আছে মোৰ একনিক হৈছে ইমান ডাঙৰ পিম্পলছ হৈছে চ' একো ডাঙৰ কথা নহয় গৰম দিনত মোৰ হয়ে বাৰু পিম্পলছ হয় আৰু দেন মই খুব ভাল হৈও যায় বাৰু মই বহুত দিন হৈছে নিজৰ কেয়াৰ কৰা নাই চ' মই নিজৰ কাৰণে আজি একনিক ষ্টাৰ জেল আনিছোঁ চাব পাৰে চাওঁ কিমানখিনি ভাল ৰিজাল্ট দিয়ে কাৰণ ইয়াৰ আগতে মই বেলেগ একনিকৰ মানে যেতিয়া প্ৰব্লেম হৈছিল প্ৰত্যেক বছৰে হয় গৰম দিনত
তো একো ডাঙৰ কথা নহয় তো সেই আৰু মানে আজিকালি সকলোৱে মোক কৈ আছে পিম্পলছ হৈ আছে কিয় পিম্পলছ হৈ আছে তো এই গৰম দিনততো হয় ডাঙৰ কথা নহয় বাৰু চ' মই আকৌ ভাল হয় দেখাম বাৰু আপোনালোকক মোৰ ক্লিন ফেচ দেখা পাব বাৰু এতিয়া অলপমান একনিক আছে বাৰু একো নাই একো ডাঙৰ কথা নহয় মানুহ হয় যিহেতু অভিয়াছলি হ'বই বাৰু বহুতে মোক কৈ আছে মোক নিজকে ভাল লগা নাই সেইকাৰণে চ' মই বাৰু ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিম নিজৰ চাওঁ একনিক ষ্টাৰ জেল লগাই কিনে চাওঁ কিমানখিনি ভাল কৰে ত' মোৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব